Hello, good evening everyone. Welcome back to our YouTube channel SK School of Economics. After a long time, I am back to my YouTube channel with the new topics normal profit, supernormal profit, which is also known as abnormal profit, and losses under perfect competition. তো আজি আমাৰ বিষয়বস্তু হৈছে নৰ্মেল প্ৰফিট সুপাৰ নৰ্মেল প্ৰফিট আৰু লসেছ আন্ডাৰ পাৰফেক্ট কম্পিটিশনৰ ভিতৰত আমি পাতিম সো তাৰ কাৰণে আমি ডায়াগ্ৰাম এটা ড্ৰ কৰি ললো যত আমি ইয়াত দেখুৱা হৈছে যে এট পইণ্ট এ কৈছে যে পইণ্ট এ ইজ দা বেষ্ট পইণ্ট ফৰ প্ৰডাকশন বিকজ কৈছে যে এই পইণ্টটো প্ৰডাকশনৰ কাৰণে এখন ফাৰ্মৰ প্ৰডাকশনৰ কাৰণে বেষ্ট পইণ্ট হয় কাৰণ ইয়াত এমআৰ ইজ ইকুৱেল মাৰ্জিনেল ৰেভিনিউ ইজ ইকুৱেল টু মাৰ্জিনেল কষ্ট. At that point also average revenue is greater than average cost because কৈছে যে ইয়াৰ কাৰণ হৈছে যে per unit cost is suppose per unit cost is ₹8 আমি ধৰি লৈছো যে ₹8 and ₹8 ত cost আছে কিন্তু আমাৰ revenue earn কৰিছো 10 টকাকে সো 2 টকাকে ইয়াত দেখা দেখি profit হৈ আছে আৰু আমি ইয়াতে ক'ব লাগিব যে যোনটো ₹8 আছে যোনটো ₹8 আছে এই ₹8 টোত অলৰেডি ফাৰ্মখনৰ profit to include হৈ আছে তাৰ উপৰি যেতিয়া 10 টকাকে সেল কৰা হৈছে এক্সট্ৰা 2 টকা এটা আমাৰ ইয়াত আহিছে যোনটো আমাক কোৱা হয় সুপাৰ নৰ্মেল প্ৰফিট আৰু অলসো ইট ইজ নন এজ পজিটিভ ইকোনমিক প্ৰফিট আৰু ইয়াত কৈছে যে বিকজ ইন ₹8 included prices of all the four factors of production that is prices of land or price of rent বুলি জনা হয় price of labor কোৱা হয় wage price of capital কোৱা হয় interest and price of entrepreneurs কোৱা হয় যে profit. So when the farm sell কৈছে যে বিক্ৰী কৰে at ₹10 then the farm get ₹2 extra profit which is called supernormal profit যোনটো মই অলৰেডি কৈ গলো মানে ইয়াত কৈছে যে সাপোজ ফাৰ্ম এখনে আন টকাকে এটা বস্তু প্ৰডিউস কৰি আছে হে প্ৰডিউস কৰোতে হে কষ্টৰ ভিতৰতে আমাৰ যোনটো four factors of production আছে তাৰ প্ৰাইসটো তাত ইনক্লুডেড হৈ থাকে আৰু সেই এটা ₹8 কে যদি আমি বিক্ৰী কৰো ₹8 বিক্ৰী কৰিলো এন্টাৰপ্ৰেনিউৰ জনৰ প্ৰফিট তাত সোমাই থাকিব কিন্তু যেতিয়া ফাৰ্মখনে 10 টকাকৈ বিক্ৰী কৰে বা প্ৰডিউসাৰে যেতিয়া বিক্ৰী কৰে সেই ₹2 টো যোনটো ₹2 আছে আমাৰ যোনটো ₹2 আছে এটো আমাৰ এক্সট্ৰা এটা প্ৰফিট হয় যোনটো কোৱা হয় সুপাৰ নৰ্মেল প্ৰফিট. Now we discuss another one which is called as normal profit. So normal profit কাৰণে আমি again draw কৰিলো ইয়াৰ y axis x axis y axis ত আমি revenue and cost দেখুৱাইছো and x axis ত output দেখাইছো আপোনালোকৰ সুবিধাৰ্থে মই এবাৰ গুটেইখিনি ভালদৰে দেখাই দিছো. Now we discuss about normal profit. কৈছে যে here the firm earn normal profit because at point B AR is equal AC এটো এটা কন্ডিশন আহি গল AR is equal AC normal profit to also zero economic profit বুলি কোৱা হয় that AR is equal AC that means cost is equal to the revenue which imply that ₹10 included prices of all the four factors of production কৈছে যে ইয়াত rupees যোনটো আমাৰ ₹10 আছে হে 10 টোতে আমাৰ four factors of productionৰ গুটেইখিনিৰ প্ৰাইসটো সোমাই আছে মানে আমাৰ প্ৰফিটটো ইনক্লুড হৈ আছে প্ৰডিউসাৰ জনৰ তপা কৈছে যে দিস ইজ সিচুৱেচন অফ নো প্ৰফিট নো লস হে যদি আমি 10 টকাটোত বিক্ৰী কৰো এই 10 টকাটোত যদি আমি প্ৰাইস বস্তুটো প্ৰডাক্টটো বিক্ৰী কৰো তেতিয়া প্ৰডিউসাৰ জনৰ কোনো ধৰণৰ প্ৰফিটও নহয় কোনো ধৰণৰ লসও নহয় যোনটোক আমি নৰ্মেল প্ৰফিট বুলি কওঁ বা জিৰো ইকোনমিক প্ৰফিট বুলি ক'ব পাৰি যেহেতু নো প্ৰফিট নো লস সেকাৰণে জিৰো ইকোনমিক প্ৰফিট বুলি কোৱা হয় ইকোনমিক যদি দিখত চাওঁ ইয়াত কোনো ধৰণৰ প্ৰফিট নাই আৰু এই নো প্ৰফিট নো লস সিচুৱেচনটোকে কোৱা হয় যে ব্ৰেক ইভেন পইণ্ট বুলি জনা যায় ব্ৰেক ইভেন পইণ্ট ইন দিস সিচুৱেচন the firm is running that is the firm is continuously producing their product চাও যেতিয়া মানে ফাৰ্মখনে 10 টকাতে খৰচ কৰি এটা প্ৰডাক্ট ধলা সাপোজ পেন এটা বনাই আছে 10 টকা খৰচ কৰি আৰু তেখেতলোকে প্ৰডিউসাৰ জনে 10 টকাতে বিক্ৰী কৰি আছে তো কোনো ধৰণৰ নো প্ৰফিট নো লস সিচুৱেচন এটাত কি কৰিব ফাৰ্মখনেটো ষ্টপ কৰি নিদিয়ে কোনো কাৰণে তেওঁলোকে চলি আছে 10 টকা ভিতৰতে প্ৰফিটটো যি অলপমান প্ৰয়োজন প্ৰফিটটো চলি আছে তেনেকৈ চলি থাকিব পৰাৰ কাৰণে কন্টিনিউয়াছলি তেওঁলোকে প্ৰডাকশনটো নিজৰ ৰাখিছে ফাৰ্মখনে. নাও আনাদাৰ সিচুৱেচন where the farm is earning losses এটা লস ফাৰ্মৰ কেতিয়াবা লস এটা সিচুৱেচন হয় লসৰ এটা সিচুৱেচন আহি পৰে সো চাও আন্ডাৰ পাৰফেক্ট কম্পিটিশনত কেনেকেনো ফাৰ্ম এখনে লস হয় কৈছে ইয়াত কি হয় লস কৰে কৈছে যে এই সিচুৱেচনখনত ফাৰ্মখনে
লছ কৰিছে বিকজ ইন দিছ চিটুৱেশ্যন এয়াৰ লেছ দেন AC মানে যোনটো মানুহৰ এভাৰেজ ৰেভিনিউটো ফাৰ্মখনে যোনটো আহিব লাগিছিল সেইটো এভাৰেজ কষ্টতকৈও কম মানে কষ্ট ছাপ'জ খৰচ কৰিছে 10 টকা আৰু পাই আছে পাৰ ইউনিট ধৰি লওক ছাপ'জ তেওঁলোকে 8 টকা পাই আছে 10 টকা খৰচ কৰি চ' অবভিয়াছলি লছ হৈছে চ' ইয়াত এতিয়া আমি বোথ ছাইডে কিউ দি মাল্টিপ্লাই কৰিলোঁ তো পালোঁ কি TR ইকুৱেল টু TVC which means TR less than যেহেতু আমি জানো যে সদায় ইয়াত TR সদায় TVC প্লাছ টোটেল ফিক্স কষ্ট আৰু আমি ইয়াত কি কৈছে আমি আগে চাই লওঁ যে ডেট মিনছ অল দ্য প্ৰফিট গোজ টু অনলি দ্য ভেৰিয়েবল ফেক্টৰ ইট ডাজ নট কভাৰ দ্য ফিক্স কষ্ট যে চোৱা কৈছে এনেকুৱা এটা চিটুৱেশ্যনত যেতিয়া ফাৰ্মখনে 10 টকা খৰচ কৰি 8 টকাহে আৰ্ণ কৰিব তো কি হ'ব অকল ভেৰিয়েবল কষ্ট আমাৰ যোনবোৰ ভেৰিয়েবল মানে কষ্ট আছে ফাৰ্মখনৰ সেইবোৰহে আমি আৰ্ণ কৰি আছোঁ কিন্তু ফিক্স কষ্ট ছাপ'জ মেচিনেৰী ৰ মেটেৰিয়েলছ সেই কষ্টবোৰ আমাৰ আহাই নাই আমি ভেৰিয়েবল কষ্ট বুলি ক'লে আমাৰ ৰ মেটেৰিয়েলছ আহিব ৰ মেটেৰিয়েলছ বা এনেকুৱাবোৰ অকল সেইবোৰৰহে আৰ্ণ কৰিছে কিন্তু যোনটো আমাৰ মেচিন ফিক্স কষ্ট সেই বস্তুটোলৈ আমাৰ ধৰিলে একো আৰ্ণ অহা নাই তেতিয়া কি হ'ব অবভিয়াছলি TR TVC পালেতো নহ'ব TFCটোতো থাকি গ'ল আৰু আমি জানো যে ফিক্স কষ্ট নেভাৰ বি জিৰ' ফিক্স কষ্ট কেতিয়াও জিৰ' হ'ব নোৱাৰে চ' এনেকুৱা এটা চিটুৱেশ্যনত ফাৰ্মখনে লছেছ পাব আৰু কি কৰিব যে হিয়াৰ দ্য ফাৰ্ম আৰ্নিং লছেছ এণ্ড দেয়াৰ ফৰ দ্য ফাৰ্ম ইজ ৰিকুৱাৰ্ড টু ষ্টপ দেয়াৰ প্ৰডাকশ্যন হুইচ ইজ কল্ড এজ শ্বাট ডাউন পইণ্ট এইটোক আমাৰ কোৱা হৈছে যে দিছ ইজ কল্ড এজ দ্য শ্বাট ডাউন পইণ্ট এইটোত মানে ফাৰ্মখন ইয়াত বন্ধই হৈ যাব কৈছে যে যেতিয়া ফাৰ্ম এখনে লছ কৰি থকা অৱস্থাত ফিক্স কষ্টটো যেতিয়া নাহিবই ভেৰিয়েবল কষ্টহে পাই থাকিব তেতিয়া অবভিয়াছলি ফাৰ্মখনে ফাইনেলি ফাৰ্মৰ প্ৰডাকশ্যনটো বন্ধ কৰি শ্বাট ডাউন চিটুৱেশ্যন এটা আহিব থেংক ইউ